Good morning everyone. Welcome to শিৱসাগৰ বোৱাৰী ভন ভিডিঅ'। নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, মোৰো ভালেই। আজি মই সোনকালে উঠিছোঁ কাৰণ আমাৰ দিনটো কিবা এটা প্ৰগ্ৰেম আছে ঘৰত। সেই প্ৰগ্ৰেমটো আপোনালোকৰ আগত দেখাই আছোঁ কাৰণ আমাৰ কাৰণে আজি বিশেষ এটা দিন। ৰাতিপুৱা গৰম পানী এগিলাচে নিজৰ শৰীৰটো সতেজ কৰি লৈছোঁ কাৰণ আপোনালোকেও খাব গৰম পানী এগিলাচ হৈ উঠিয়ে। তেতিয়া দিনটোৰ কাৰণে যিটো আমাৰ বডিৰ মুভমেণ্ট হয় সেইখিনি আমাৰ যিখিনি ৰাতি শুই থাকোঁতে মৰি আছিলে সেইখিনিও আকৌ সতেজ হৈ আহে গৰম পানী গিলাচে। স্কিনটো গ্ল' কৰে। আজিৰ তাৰিখ হৈছে 29 আগষ্ট 2022। আজি মানে এটা বিশেষ এটা দিন। বিশেষ এটা দিন মানে আশা কৰি আছিলোঁ বহুত দিনৰ পৰা বিষ্ণু যজ্ঞ কৰিম বুলি। এই বিষ্ণু যজ্ঞ কৰাৰ আৰম্ভণি সময় আগৰখিনি যি বেলপাত ছিঙি আছে মিষ্টাৰে। এয়া আমাৰ বামুণ আহি পালেহি, আহি পাই পেলাই কলগছ কাটি আছে ডুং বনাবলৈ। ডুং বনায়ে আছে আৰু এই বস্তুখিনি এনেকৈয়ে থোৱা আছে। এতিয়া তেওঁ আহি চিজিল কৰিব। এয়া তেওঁ বস্তুবোৰ উলিয়াইছে, ক'ত কি আছে তেওঁ এতিয়া ঘৰত ৰেডি কৰিব। সেইকাৰণে মই ঘৰ মুচি দিছোঁ, অকণমান জেগাখিনি লেতেৰা হৈ গ'লতো সেইবাবে মুচি থৈছোঁ অকণমান। তেওঁ ঘৰত ৰাখিবৰ কাৰণে ৰংগলী ৰেডি কৰিছে। এইখিনি কি ধুনীয়াকৈ বনাইছে সুন্দৰকৈ। ইয়াতে নাৰিকলৰ ঘৰটো তেওঁ ৰাখিব, পূজা ভাগ এইখিনিতে কৰিব তেওঁ। মিষ্টাৰে ধুতি পিন্ধি পেলাই চাই আছে পূজা কেনেকৈ কৰিব। তেওঁ এইটো কৰিব হোমৰ কামখিনি। মায়ে প্ৰসাদ ধুই আছে, প্ৰসাদখিনি আগত গৈ ৰাখিবগৈ, সেইকাৰণে পানীখিনি টুকি দিছে। আমাৰ পূজাৰীয়ে কাম কৰি আছে, নিজৰ কামখিনি তেওঁ আগবঢ়াই লৈছে। Om ete harasita gandha pushpa saparna tambulo jagomita basangsi om kasyapa rishi gotrasya itar kabar সংকল্প আছিল নাকল বাকলি সেই নীলা পলিথিনত আছে। কি কৰি আছা মা? Apa isa mo ba sana ubi dengan mana nak sekali harus sudah ada nak sekali nak tak ada gusa kasasa itu saja থাকে itu saja থাকে এখানে পঞ্চম আমে সদায় দেবীর বা দেবতার বাউসাইতে থাকে তো কিন্তু আমি আর ইটু সেদিও দিয়া যায় কিও দেখার থকা দেখার কারণে ইটু সেদিও আছে ইটু সেদিও দেখতে লাগে আমার আইসা দেবী বাউসাই দেবতা চাউল আৰু কি দিবি না ভর্তি কে চাউল সৰু সৰু নাই নেকি বেলেগ বাতি নাই সৰু আছে সৰু বাতিত কেন ভর্তি কৰি দিম বেলেগ পুৰা
ओम विष्णुवे स्वाहा 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 अंगी पूरी उल्टी गई সূর্যবটা ভাদ্র মাসে সিংহ রাশিস্থিতে ভাস করে কৃষ্ণ পক্ষে আপনি আও এইখিনি তোমাৰ টেবুলত থৈ আহিবা পঢ়া টেবুলত যোৱা বাই ও নির্মালে জমনা সনা নালাগে ভাদ্র মাস সিংহ ভাস করে আর হিরোখণ্ড দেখি বোকা লগতে দিতে বিষ্ণু লগতে খাব পুরা বাহিৰত গলে আছে কুহি কি কৰিম এতিয়া এটো থৈ দিলতে তলত বাবা মোক হেৰি কৰি দিয়া এটা শুনছি ন এই মিঠা খাব অলপ এইটো অন্যায় নকৰে এইটো অন্যায় নকৰে আগে আহক অলপ মই বেছি লাম্বা মানুহ না লাগ নাপাওঁ নিৰ্মাল্য যমপুত নাচনা আপদস্থ সংস্কৃতি হওঁ ভাদ্ৰ ফুলপুলি ঘূৰাব হয় ইষ্টাদি দৰ্শন নিৰ্বৃত্তি কৰিব আইৰ বৃদ্ধিখন মানে হে বিষ্ণুতা হে নাৰদতা এই ফুলপুলি ঘূৰা নহয় আজি তোমাৰ শিৰণত তোমাৰ হাতীটো ঘূৰতে ৰাতি আলোচনা কৰিছে সকলোৰে বিষ্ণু কামনা কৰিব ধ্যান সমাজাৰ অপমংগল নকৰি স্নেকবিলাক উৎপাদ থাকিব লাগিব আৰু মই শংখ ফুকি থকা সময়ত ল'ব লাগে স্নেকবিলাক বঢ়িয়া কৰি এই আগত যাওক তেতিয়াহ'লে ল'ব আপুনি আগত যাওকচোন পূজা শেষে হ'ল ন প্ৰসাদ বিতৰণ কৰা হৈ গ'লে দেও চাউল খাই আছে এতিয়া শেষে হ'ল আৰু ন ভালে ভালে হৈ গ'ল যেনিবা এইমাত্ৰ শেষ হ'ল পূজা ভাগ পূজাৰীও গ'ল আৰু আমি এতিয়া অকণমান মুখ হাত চুক হাত ধুই ভাত খাম কাৰণ আজি ঘৰত পতা পূজা ভাগ আপোনালোকৰ আগত দেখালোঁ আশা কৰোঁ আপোনালোকে ভাল পাব কিবা এটা ইমান ভাল লাগিছে মনটো যেন বহুত দিনৰ পৰা আশা কৰি থকা পূজা ভাগটো শেষ হ'ল লাগিছে নে গৰমত ঘামি গৈছোঁ ফুটে চুটে কেনেকুৱা জানি হৈ আছোঁ আজিলৈ আহোঁ তেন্তে আশা বাই বাই সামৰিলোঁ বুলি অথনিয়ে ক'লোঁ কিন্তু ভোকে লগতে এতিয়া কেইটা বাজিছে 4টা বজাতে দুপৰীয়া আহাৰ খাইছোঁ আৰু পূজা গ'ল মনটো ভাল লাগিলে এতিয়া দুপৰীয়া আহাৰ খালোঁ আৰু খাম এতিয়া আৰু এয়া নিৰামিষ পটল ফ্ৰাই মিক্স ভাজি চাটনি পাপৰ এয়া আলহী মাও এয়া পূজা ফুট যোৱাই নাই মই গা ধুলোঁ কাৰণে মোৰ ফুটটো আছে মোৰ দেখুওৱা নাই মই দেৰি হৈ আছোঁ অলপ আজিলৈ আহোঁ আৰু তেন্তে বাই বাই जगदीश हरे स्वामी जय जगदीश हरे भक्त जनों के संकट दास जनों के संकट शरण दूर करे ओम जय जगदीश हरे जो ध्यावे फल पावे दुख बिन से मन का स्वामी दुख बिन से मन का सुख संपत्ति घर आवे सुख संपत्ति घर आवे